51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অপ্ৰীতিকৰ পৰিস্থিতি কেইবাখনো বাহন ক্ষতিগ্ৰস্ত আৰক্ষীৰ সৈন্যলৈ গুলীচালনা বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 2 মান বজাত 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে বৃহস্পতিবাৰে পুৱা প্ৰায় 10:30 ঘটনাস্থলী পৰিদৰ্শন কৰি কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকে সাংবাদিকৰ সৈতে বাৰ্তালাপত এই কথা জানিবলৈ দিয়ে আনহাতে মধ্য সংমণ্ডলৰ IGP শিৱা প্ৰসাদ গাঞ্জেলাও ঘটনাস্থলী পৰিদৰ্শন কৰে প্ৰাপ্ত খবৰ অনুসৰি তৰালাংচুৰ 51 সংখ্যক যুৱ মহোৎসৱত টয়োটা গাড়ীৰ অস্থায়ী শ্বৰুমত হোৱা দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হয় পৰিস্থিতি কেচিএছৰ ভলেণ্টিয়াৰসকলে উগ্ৰ যুৱকসকলক বজোৱাৰ চেষ্টা কৰি ব্যৰ্থ হ'লত আৰক্ষী আহে উগ্ৰ যুৱকসকলে আৰক্ষীৰ লগতো খণ্ডযুদ্ধত লিপ্ত হয় ইয়াৰ পাছতেই যুৱকৰ দলটোৱে তৰালাংচুৰ মূল স্থানৰ পৰা আঁতৰি গৈ বাহিৰত APDCLৰ গাড়ী জ্বলাই দিয়ে সেই গাড়ীৰ জুই নিৰ্বাপনৰ বাবে অহা অগ্নি নিৰ্বাপক বাহিনীৰ 2খন গাড়ী আৰু আৰক্ষীৰ গাড়ীটো আক্ৰমণ কৰে বাধ্য হৈ আৰক্ষীয়ে সৈন্যলৈ গুলীচালনা কৰিব লগা হয় কাৰ্বি যুৱ মহোৎসৱলৈ অহা লোকৰ কেইবাখনো গাড়ী শিলাবৰ্ষণত ক্ষতিগ্ৰস্ত হয় উক্ত ঘটনাত কেইবাগৰাকী আৰক্ষী জোৱান উগ্ৰ যুৱকসকলৰ শিলাবৰ্ষণত আহত হয় বুলি জানিব পৰা গৈছে লেবাৰে কিছু কাম কৰি থকা অৱস্থাত শ্ৰমিকে কাম কৰি থকা অৱস্থাত এটা ষ্ট্ৰাকচাৰ কৰি পেলাই 2জন লোক জখম হয় এগৰাকী মহিলা এজন পুৰুষ আৰু সেইটো সূত্ৰপাত হ'ল আৰু সেইটোৰ পৰা কিছু ল'ৰা আহি পেলাই সেই তেখেতসকলক মাৰপিট কৰা আৰম্ভ কৰিলে ইয়াত যিটো কণ্ট্ৰল ৰুম আৰক্ষীৰ আছিলে কণ্ট্ৰল ৰুমত গম পাই পেলাই সেই লেবাৰকেইটা তাৰ পৰা নি পেলাই কণ্ট্ৰল ৰুমত ৰাখিলে আৰু ইনজিঅ'ৰ্ড কেইজনকো নিয়া হ'ল এনে অৱস্থাতে প্ৰায় 1000-1500 মান মানুহ কণ্ট্ৰল ৰুমটো ঘেৰাও কৰি পেলাই সেই লেবাৰকেইজনক উলিয়াই দিব লাগে বুলি দাবী প্ৰদান কৰিলে কিন্তু আৰক্ষীয়ে সেই কথা নামানি পেলাই ইনজিঅ'ৰ্ড কেইজন দিলে আৰু আৰক্ষীৰ এজন কনষ্টেবলৰ ড্ৰাইভাৰ তেখেতকো ইনজিঅ'ৰ্ড কৰিলে ইন দি মিন টাইম আমি খবৰ পালোঁ যে এখন DI গাড়ী তৰালাংচুৰ যিটো মূল ৰাস্তা চলাইছিল গতিকে লগে লগে ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হ'ল আৰু ফায়াৰ ব্ৰিগেড আহি পেলাই গাড়ীখন নুমোৱাৰ পিছত সেই ফায়াৰ ব্ৰিগেডখনতো আকৌ শিলগুটি মৰা আৰম্ভ কৰিলে আমি গম পালোঁ আৰু তাৰপিছত আমি কিছু পাৰ্চু কৰাৰ পিছত যেতিয়া আমি যথেষ্ট চেষ্টা কৰিলোঁ কৰাৰ পিছতো যেতিয়া দেখিছোঁ তেখেতসকলে মাত্ৰ কণ্টিনিউৱাছলি মাৰি আছে তাৰপিছত ঠিক ৰাতিপুৱা ফাৰ্ষ্ট টাইমত আমি মাইণ্ড লাঠিচাৰ্জ কৰি আমি ডিছপাৰ্চ কৰিব লগা হ'ল ক্ৰাউডটো আৰু ব্লেংক ফায়াৰো বিৰম্ভণ কৰিলোঁ তেনেকৈ আৰক্ষীৰ এতিয়ালৈকে সবিশেষ সম্পূৰ্ণ 5-6জনমান মানুহ আমাৰ ইতিমধ্যে আৰক্ষীৰ গাড়ী আমি গম পাইছোঁ 3খন গাড়ী আনিছে বুলি আৰু লগতে আমি এতিয়া শুনিছোঁ যে পাব্লিকৰো গাড়ী 2 এখন ভাঙিছে বুলি কিন্তু এতিয়ালৈকে আমাৰ ওচৰত ৰিপৰ্ট অহা নাই